জেনেহি মোৰ ভাষা জননী নমস্কাৰ মই গাৰ্গী আৰু আপোনালোক সকলোকে স্বাগতম মোৰ YouTube চেনেল গাৰ্গীজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ কালি সৰস্বতী পূজা খালেনে মোৰটো বহুত ভাল লাগিল বহুত এনজয় কৰিলো কিন্তু আজি এই ৰাতিপুৱা মানে কেইটা বাজিল মই দেখাইছো 8:16 হৈছে এই ৰাতিপুৱা মই হাজি গজি ক'ত যাব ওলাইছো আপোনালোকে ভাবিছে চাগে ইমান ৰাতিপুৱা এজনী শুই থাকে আৰু আজি ইমান ৰাতিপুৱা উঠি কেনে হাজি গজি ৰেডি ৱাহ বলক গাড়ী উঠি কৈ আছো সো থাম্বনেল চাইটো আপোনালোকে সকলোৱে গমে পাইছে হলেও মই কৈ দিছো আমি এতিয়া গৈ আছো পাঠশালা তাতে সাহিত্য সভা চলি আছে সকলোৱে জানে 31 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিল আৰু আজি শেষ দিন অৰ্থাৎ আজি 4 ফেব্ৰুৱাৰী 5 দিনীয়া কাৰ্যসূচীৰে হৈছিলে ইমান দিন সময় মিলাই আছিল আজি যাম গোটেইখিনি ভিডিঅ' কৰি ধুনীয়াকৈ দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া আমাৰ ফ্যামিলিটো চাওক গাইস আগফালে মহাওকা ড্ৰাইভিং কৰি আছে ফাদাৰ এটা মাহী এটা ভন্টি মা আৰু এয়া মই আমি ধুনীয়াকৈ যাই আছো ৰাতিপুৱা ওলাইছো ৰাতিপুৱা একো খাই অহা নাছিলো খালি পেটে আহিছিলো এয়া গাড়ীত বহি মধুৰিয়াম খাই আহি আছো আখারে জুলাই ফুফুতে তুমি বারে বার যুগে যুগে একো খাই অহা নাছিলো না ভোক লাগিল সেইকাৰণে এতিয়া প্ৰস্তাৱ ধুনীয়াকৈ সোমাই আমি গোটেইকেইটাই পৰঠা খাই লওঁ আৰু পিঠা খাই লওঁ ৰূপেৰে ভৰা চাদৰ খদিহে জীৱনৰে ভৰা এই কোলা আলহুৱা ৰূপেৰে ভৰা চাদৰ খদিহে মানে বহুত ভিৰ মানুহৰ আৰু আজি লাষ্ট ডে পুৰা ভিৰ হ'ব গাড়ীত হ'ব জাগা আছে কিন্তু বহুত দূৰৰ পৰা পাৰ্কিং হয় খুৰী মাহত এই পাঠশালাৰ সভাৰ কাষতে থাকে সেইকাৰণে আমি গাড়ীখন এনেকৈ ইয়াতে পাৰ্ক কৰি দিলোঁ ধুনীয়াকৈ এতিয়া এৰে পৰা একদম ওচৰ ইয়াতে গাড়ী থ'লোঁ মানে একদম টেনশ্যন নাই ধুনীয়াকৈ এতিয়া আমি তাতে গৈ লওঁ এই সভাস্থলী পাই গ'লোঁ আহি 10 মিনিট খোজকাঢ়োতে পাই গৈছোঁ কিন্তু কিছুমানে বহুত দূৰ খোজকাঢ়িব লগা হৈছে বহুত দূৰৰ পৰা গাড়ী ৰখা পাৰ্কিং ষ্টাৰ্ট হৈছে আমাৰ কাষত মানুহ আছিল কাৰণে আমি থ'লোঁ এনেকৈ আমি এইটো যে ৰাস্তাটো যে আহিছোঁ এই ৰাস্তাটোতে মেইন গেট নাপায় মেইন গেটৰ ভিতৰত মানে আমি সভাৰ ভিতৰত সোমাই গৈছোঁ মানে এই ৰাস্তাটোতে সেনেকৈ ডাইৰেক্ট লিংক আছে এতিয়া হ'লেও একবাৰ আপোনালোকক দেখাই দিওঁ বলক বাহিৰৰ পৰা মেইন গেটখনো সাহিত্য সভা সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন চাব পাৰে ইমান ধুনীয়াকৈ গেটখন বনাইছে কি পৰিৱেশ হৈ আছে ইয়াত আই কাণ্ট এক্সপ্লেইন ইন ৱৰ্ডছ গাইজ চাওক ইমান মানুহ তাৰে লগতে আৰু নাম কীৰ্তন গাই আছে কেনেকুৱা এটা পৰিৱেশ ইয়াত মই বুজাব নোৱাৰিম যোনে ইয়াত আহিছে ন তেওঁলোকে ভালদৰে উপলব্ধি কৰিব পাৰিব মোৰ কিমান ভাল লাগিছে এই যে মূৰ্তিবোৰ বনাইছে এই এটা সময়ত সভাপতি আছিল এই চাব পাৰে যেনেকুৱা ইয়াত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী মদন বৰ্মন এয়া ৰাউতা কোচ এইটো অস্থায়ী নামঘৰ মানে সদায় কাৰণে নাথাকে উঠাও নিব কিন্তু ইমান ধুনীয়াকৈ খেৰেদি বনাইছে বা খেৰ ইত্যাদি দি বহুত ধুনীয়া হৈছে আৰু এয়া দেখিছেনে মহৰ যুঁজ দেখাইছে মানে এয়া ঊল সূতাই দিয়ে ইমান ধুনীয়াকৈ দুটা মহ যুঁজ কৰি থকা পৰিৱেশ দেখাইছে ইয়াত যে পতাকাবোৰ দেখিছে মানে যিমান বাৰ সাহিত্য সভা হ'ল সিমানখনে ইয়াত পতাকা আছে অৰ্থাৎ এইবাৰ হৈছে 77 বছৰ সেইবাবে 77খন পতাকা আছে আৰু সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা 1917 চনত আৰু এইবাৰ 2025 চনৰ সভাপতি হৈছে বসন্ত কুমাৰ গোস্বামী গ্ৰন্থমেলা ভিতৰত গ'লে অকল কিতাপ কিন্তু আমি নাযাওঁ গ্ৰন্থমেলা একে হয় মই চাইছোঁ মানে গ্ৰন্থমেলাৰ ভিতৰত একে 6টামান গলিকৈ আছে আৰু ঢেৰ কিতাপ আৰু বিভিন্ন ধৰণৰ কিতাপ যেনেকৈ মই গ্ৰন্থমেলাৰ ব্লগটো বনাইছিলোঁ সেনেকুৱাই গ্ৰন্থমেলা ইয়াতেও হৈ আছে কেনে নাচাওঁ আৰু অ' গাইজ ঝুমকা মই পিঘলিয়ে যাওঁ গাইজ প্ৰদৰ্শনী আছে গাইজ চাই আহো বলক কিহৰ প্ৰদৰ্শনী হৈ আছে
ওয়াও হুমায়ে আহি দেখিলো একদম বিখ্যাত জাপিটো যি ওয়ার্ল্ড রেকর্ড অলরেডি হৈ গৈছে এই জাপিটোৰ 87 ফুট মানে 1987 সনত এই একবাৰ পাঠশালাত সাহিত্য সভা হৈছিল আৰু এইবাৰ 2025 সনত আকৌ একবাৰ হল জাপিটো বহুত ডাঙৰ ন হেকানেটো এটা মানে ডাইৰেক্ট তলত থৈ দিব নোৱাৰে আৰু ডাইৰেক্ট ষ্টেণ্ড কৰাই দিব নোৱাৰে এই আধা সাইড বেকা কৰি দিছে আৰু আধা সাইড এনেকে খুটাই দি কেনে এনেকে থিয় কৰাই থৈ দিছে বিভিন্ন ধৰণৰ মহাবিদ্যালয় বিদ্যালয় বিশ্ববিদ্যালয় আহিছে আৰু হেহতে প্ৰদৰ্শনী কিছুমান প্ৰদৰ্শন দেখাইছে আৰু কৰি আনন্দৰাম বৰুৱা একাডেমি যেনেকৈ পাঠশালাৰ এইফালে ধ্ৰুপদী অসমীয়া ভাষাৰ বিষয়ে দেখাইছে ইয়াত কৃষ্ণকান্ত সন্দিকৈ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ কিছুমান প্ৰদৰ্শনী আছে আমি আপোনালোকক দেখাম ৰব এবাৰ গোটে পৰিবেশটো দেখাই দিছো ৰব ইয়াৰে ভিতৰত এইবাৰ আমি ইয়াত যাও বলকচোন ভাৰতীয় বায়ু সেনাৰ আৰ্হিমূলক বিমান প্ৰদৰ্শন কিছুমান দেখুৱাইছে হেয়া অলপ চাই আহো মোৰ পিছফালে যে দেখিছে এখন বহুত পুৰণি এখন ভিন্টেজ কাৰ মই ইয়াৰ বিষয়ে আপোনালোকক দেখাই দি আছো এই গাড়ীখন 1938 চনত কিনিছিল আৰু এতিয়া দেখাইছে ইমান ধুনীয়া লাগিছে গাইজ বঙাইগাঁও ৰিফাইনাৰীৰ ইয়াত ধুনীয়াকৈ বস্তুবোৰ দেখুৱা হৈছে কেনেকৈ তেল ওলাই কেনেকৈ ৰিফাইন হয় আৰু ইয়াত আপোনালোকে দেখা পাইছিল এটা যে লাখ লাখ মানুহে খোজকাঢ়ি আছে দিনে ৰাতি এই বাৰিষা দিনত পুৰা পানী দি ভৰি থাকে ইয়াত মানুহে খেতি কৰে ধানজি চাউল সেই খেতি কৰে আৰু ইয়াতে আজি লাখ লাখ মানুহ খোজকাঢ়ি আছে ৰ'দ বহুত দিছে বহুত গৰম পাইছোঁ দিনত বহুত অশান্তি পাইছোঁ কিন্তু উপায়ো নাই আমি একদিনতে চাই শেষ কৰিব লাগিব মানুহে 3 দিনত শেষ কৰিব নোৱাৰে কিন্তু আমি একদিনত কৰিম গাইজ চ' টেলেণ্টেড সেইকাৰণে দিনতে চাব লগা হৈছে আৰু বহুত গাইজ আপোনালোকে বিশ্বাস নকৰিব 120 বিঘা মাটিত হৈ আছে আমি বিজ্ঞান প্ৰদৰ্শনীৰ পৰা ওলালোঁ আৰু এতিয়া নেক্সট কি আছে আমি তাতে গৈ আছোঁ চাবলৈ প্ৰজ্ঞা বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী বলকচোন ভিতৰত গৈ চাই আহো এয়া ভাৰত মাতাই ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰ দেখুওৱা হৈছে ইয়াতে মানে পুৰা হিষ্টৰিক কথাবোৰ আছে বহুত বস্তু দেখুওৱা হৈছে যেনেকুৱাই ধৰক ৰামৰ বনবাস যাত্ৰা সেই পথটো মানে মেপখন দেখুওৱা হৈছে কোনফালেদি কেনেকৈ গৈছিল সেই দেখুওৱা হৈছে আনকি লৈ যাম বিজ্ঞান মেলাক লগি বলক বিজ্ঞান মেলা চাব অসমত প্ৰথমবাৰৰ বাবে বাণিজ্য মেলাৰ জাগাত বিজ্ঞান মেলা ওয়াহ এইয়া হুমাই আহিয়ে দেখিব চন্দ্ৰয়ান এখন আৰু কাষতে আছে এপিজে আব্দুল কালামৰ মূৰ্তি এক্সিবিশনৰ বস্তুবিলাক এতে দেখাই আছে যেনেকুৱা গুৱাহাটী বিশ্ববিদ্যালয়ে এতে দেখাইছে ইয়াত আছে অইল ইণ্ডিয়া লিমিটেড অইল কেনেকৈ কি হয় সেইবিলাক এতে দেখাব ভিতৰত আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ড ইয়াত পলিউশ্যন কেনেকৈ কণ্ট্ৰল কৰিব লাগে তাৰে বিষয়ে দেখুৱাব এনেকৈ মানে এইখিনি বিজ্ঞানৰ বস্তুখিনি ইয়াত আছে ধুনীয়াকৈ প্লাষ্টিক যেনেকৈ বায়'মেডিকেল প্লাষ্টিক চিৰিঞ্জ হওক বা তেনেকুৱা চেলাইনৰ বটল প্লাষ্টিক প্ৰথমতে এনেকুৱা গ্ৰেনুৱেলছ ফৰ্মত নিয়া হৈছে তাৰ পৰা ইউজফুল প্ৰডাক্টত বনোৱা হৈছে মানে মেইন থিংটো ৰিচাইকেল কৰা এই মানে প্লাষ্টিক চাষ্টিক এনেকৈ ৰিচাইকেল কৰি কেনে কাপোৰ বনাইছে কাপোৰৰ পৰা আৰু বেলেগে সেইবিলাক দেখাইছে আৰু এইটোৰ জৰিয়তে আমি পানীৰ গুণাগুণ চাওঁ এইটোৰ জৰিয়তে পানীখিনি এচিডিক হৈ আছে নে বেছিক হৈ আছে সেইটো চাব পাৰোঁ pH ভেলু বুলি কয় ইয়াৰ জৰিয়তে pHৰ ভেলুটো ইয়াত দেখালে যদি 0 পৰা 14লৈকে pHৰ ৰেঞ্জটো থাকে তো যদি 0 পৰা 7লৈকে থাকে তেনেহ'লে সেইটো এচিডিক হ'ব আৰু 7তকৈ বেছি হ'লে এইটো বেছি হ'ব এইটোৰ জৰিয়তে প্ৰাকৃতিক মিলাৰ এইটো পানীখিনি যি ঘোলা পানী কিমান ঘোলা হৈ আছে সেইটোৰ জৰিয়তে ইয়াত চাব পাৰোঁ আৰু এইটো হৈছে আয়ন চিলেক্টিভ ইলেক্ট্ৰড মিটাৰ ইয়াৰ জৰিয়তে আমি পানীত ফ্ল'ৰাইড থাকে ফ্ল'ৰাইডটো আমাৰ শৰীৰৰ কাৰণে অলপ হানিকাৰক হয় তো ফ্ল'ৰাইড কিমান আছে তাৰ কনচেনট্ৰেশ্যনটো আমি ইয়াত দেখাই দিওঁ বুজিছে চাগে দাদাহঁতে ধুনীয়াকৈ বুজাই দিছে চাওকচোন এই ঘৰটো অৰিজিনেল টাইপ লাগিছে ন কিন্তু একদম প্লাইবোৰ্ডৰ ঘৰ এইটো অস্থায়ী শেষ হোৱাৰ পিছত এইটো উঠাই নিব কালিলৈ আজি ৰাতিতে কাম শেষ হৈ যাব এইবিলাক উঠোৱা
আৰু সব জায়গাটো আপোনালোকক সোমাই দেখুৱাব নোৱাৰো যেহেতু বহুত আছে আৰু বহুত ভিৰো আৰু আমি একদিনতে কমপ্লিট কৰিব লাগিব সেইকাৰণে আৰু ভিডিঅ'টো বহুত লেন্দি হৈ যাব নোৱাৰিম সেইকাৰণে অলপ দেখাই দিছো আৰু স্পেচত গ'লে যে এষ্ট্ৰনাটবোৰে পিন্ধে এই কাপোৰটো দেখুৱাইছে কাপোৰটোক স্পেচ সুইটছ বুলি কয় বা গেটখন কি এক্সট্ৰা লেভেলৰ বনাইছে গাইস গাঁৱৰ পৰিৱেশ এটা ধুনীয়াকে দাঙি ধৰিছে এই খেৰৰ ঘৰ আছে দেখিছেনে প্ৰদৰ্শনী হৈ আছে দেখিছেনে কনকলতাৰ বিষয় দেখাই আছে ইফালে ঢেৰ খোৱা বস্তু আৰু কাপোৰৰ দোকান বাপৰে বাপ মানিছো কিন্তু দে কিমান জাগা আছে কিমান দোকান আহিছে কিমান কি বস্তু দেখাইছে অলপ কাপোৰ চাপোৰৰ দোকান আছে এইবিলাক হেণ্ডমেড বস্তু বেগ কাপোৰ জিলেবী আচাৰ এইবিলাকৰ দোকান অলপ চলপ আছে আৰু ধুনীয়া পাকা ৰাস্তা বনাই দিছে গাইজ দেখিছেনে পথাৰত এইবোৰ পথাৰ হয় তাতে পাকা ৰাস্তা এই সভা হৈ যোৱাৰ পিছত আজি লাষ্ট দিন আজি হয়তো ৰাতিতে উঠাই নিব মাত্ৰ এইকেইদিনৰ কাৰণে এনেকৈ ব্লক পাৰি কেনে ধুনীয়া পাকা ৰাস্তা কৰি দিছে এতিয়া আপুনি গমেই নাপায় যে এইখন পথাৰ হয় খোজকাঢ়ি কেনে এনেকুৱা বনাই দিছে ষ্টেজটো বহুত কেইখন আছে কিন্তু এইখন ইমান ডাঙৰ ষ্টেজ ইয়াত একেলগে ৩-৪ হাজাৰ মানুহ বহিব পৰা চিট কেপাচিটি কৰি দিছে ভাবক না ইয়াতে কালচাৰেল ইভেন্টছবোৰ হৈ থাকে আৰু এটা বস্তুৰ পৰা এটা বস্তুলৈ বহুতখিনি ডিষ্টেঞ্চ আছে সেইটোৱে ভাল লাগিছে অটো ঠেলা হেঁচা একো নহয় অলপ গোটেই পৰিৱেশখিনি দেখাই দিছো চাওক এবাৰ অৱস্থা